Hello everyone, so আমি সবে জানো আমি এভৰি মান্থ 50 বা 100 বিপি কৰিলে আমি প্লেন্টি প্ৰগ্ৰাম গিফট পাওঁ ৰাইট সো এতিয়ালৈকে যদি কোনোবাই 50 এতিয়ালৈকে কৰা নাই আপুনি এবাৰ সোনকালে 50 বিপি টো নিজৰ কৰক নিজৰ ডেইলি এসেনশিয়েল প্ৰডাক্টস লৈ পেলে আৰু তাৰ লগতে আপুনি অহা মাহটো 50 বিপি কৰাৰ কাৰণে প্লেন্টি প্ৰগ্ৰামটো পাবই আৰু লগতে এইবাৰ আপুনি যদি 50 বিপি কৰে ইনষ্টেন্ট ৰিডেমপশনত আপোনাৰ এটা 9 rupeesৰ এটা ধুনিয়া সাৰপ্ৰাইজ গিফট পাব এয়া চাওক ইয়াত আছে আপোনাৰ 28 এপ্ৰিলৰলৈকে টাইম আছে সো 28 এপ্ৰিলৰলৈকে যদি আপুনি 2000 বা 2000 প্লাস আপোনাৰ যদি বিলখন হয় আৰু সিঙ্গল অৰ্ডাৰ হ'ব লাগিব এটা অৰ্ডাৰতে আৰু তেতিয়া আপোনাৰ কি হ'ব আপোনাৰ ইনষ্টেন্ট ৰিডেমপশন লগে লগে আপুনি এটা 9 rupeesৰ এটা দেখিছে এইবোৰ প্ৰডাক্টস যিকোনো এটা প্ৰডাক্টস আপোনাৰ সাৰপ্ৰাইজ গিফট হিচাপে আপোনাৰ ওচৰত যাব সো কোনেও মিস নকৰিব এই অফাৰটো সোনকালে কৰক অনলি 28 এপ্ৰিলৰলৈকে টাইম আছে 2000 বা 2000 প্লাস কৰক 50 বিপিও হ'ব ইনষ্টেন্ট এটা গিফটটো পাব আৰু 50 বিপি কৰাৰ কাৰণে আপুনি অহা মাহত এই সেটটো পাব অনলি 99 rupeesত সো সবে এবাৰ নিজৰ 50 বিপি টু 100% কৰক কাৰণ 50 বিপি কৰাৰ লগে লগে আপুনি এটো বহুত ধুনিয়া লাভ নেচাৰৰ এটা ক্লিনজাৰ আৰু ক্ৰীমটো পাবই আৰু লগতে ইনষ্টেন্ট ৰিডেমপশনত সাৰপ্ৰাইজ গিফট এটা পাব সো ডোন্ট মিস দিস অফাৰ এট অল